বিটিসি চুক্তিত লিখা আছে, এইটো আমি বড়োসকলে কোৱা নাই, আমি চাকৰকাৰী BLT নেতা আছে, আমি লিখি লোৱা নাই, আমি লিখি দিয়া নাই, এইটো আসাম চৰকাৰে লিখিছে, ভাৰত চৰকাৰে লিখিছে। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকলে আছে, ইয়াৰ জাতি ধৰ্ম উল্লেখ কৰা নাই, যিসকলে আছে বুলি কৈছে। ইয়াত মুছলিম থাকিব পাৰে, বঙালী থাকিব পাৰে, বড়ো থাকিব পাৰে, নেপালী, ৰাজবংশী, গাৰো, ৰাভা, সূত্ৰধৰ, চব জাতি গোষ্ঠী থাকিব, আদিবাসী। গতিকে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে তেখেতসকলে BTC বাকী বুলি কৈছে, বহিৰাগত বুলি কোৱা নাই। তেখেতসকলে BTC বাকী মানে ভাৰতীয় নাগৰিক হয় না নহয়, BTC বাকীয়ে ভাৰতীয় নাগৰিক হয় না নহয়। গতিকে সেই লাইটতহে আমি BTCয়ে কাম কৰি আছো। আপোনালোকৰ দলীয় নেতাই এটা বিতৰ্কৰ সৃষ্টি হৈছে, তেতিয়াহ'লে আপোনালোকৰ দলীয় নেতাই BTC চুক্তি যি 2003 চনত হৈছিল সেয়া নামানে নেকি? যিয়ে নাজানে, যিয়ে মানে এই চুক্তিৰ স্পিৰিট দি কাম কৰিব বিচৰা নাই, তেখেতসকলে বিভিন্ন ধৰণৰ কথা ক'ব। আৰু যিয়ে BTC চুক্তি ভাল নোপোৱা মানুহবিলাকতো আছে না, আগৰে পৰা তেনেকুৱা এজেঞ্চি, তেনেকুৱা ব্যক্তিবিলাকে আমাৰ সমাজত বিভিন্ন ধৰণৰ মানে উচতনি দি পেলাই নিজৰ মাজত দ্বন্দ্ব যেন হয়, কণ্ট্ৰডিকশ্যন যেন হয়, কাজিয়া যেন হয়, এইবিলাকক কৰি আহিছে।